কলৈ যাওঁ কিনো কৰোঁ মহানগৰীলৈ গৈ টিউচনকে কৰোঁ ট্ৰেইনত উঠি মহানগৰী পালোঁ যাকে পাওঁ তাকে ক'লোঁ মই টিউচন কৰোঁ বিচাৰি বিচাৰি হাবাথুৰি খালোঁ অৱশেষত দুটা ঘৰুৱা টিউচন পালোঁ ভাড়া ৰুম বিচাৰি হাবাথুৰি খালোঁ কম ভাড়া ৰুম ক'তো নাপালোঁ সৰু এটা ৰুম বিচাৰি পালোঁ তাতে থকাৰ সিদ্ধান্ত ল'লোঁ মনোযোগেৰে টিউচন কৰোঁ দুটা টিউচনৰ পৰা 6টা হ'ল গমকে নাপালোঁ ব্যস্ততাৰে সময় কটালোঁ এনেদৰে যে এবছৰ গ'ল গমেই নাপালোঁ পৰীক্ষা আহিল টিউচন হ'ল বাতিল কাম বন নাই সময়বোৰ হ'ল জটিল কোম্পানীৰ ড্ৰাইভাৰ লাগে খবৰ কাগজত পঢ়িলোঁ ফোন নম্বৰটো টুকি ৰাখিলোঁ ভাবি চিন্তি চাই যোগাযোগ কৰিলোঁ দুদিন পাছতে যোগদানো কৰিলোঁ ড্ৰাইভাৰৰ চাকৰি অলপো নাই আহৰি গাড়ী চলাই চলাই পৰি যাওঁ ভাগৰি মাহৰ মূৰত পইচা পালে সকলো যাওঁ পাহৰি মোৰ কাম দেখি মালিক হয় সন্তুষ্ট মানুহে ড্ৰাইভাৰক কৰা ব্যৱহাৰত মই হওঁ অসন্তুষ্ট এদিন আকৌ কাৰখানা বন্ধ হ'ল কাৰখানাৰ মেনেজাৰ এজন ক'ৰবালৈ গুচি গ'ল মালিকে ক'লে সকলোকে কাম বন্ধ হ'ল মেনেজাৰ এজন নোপোৱালৈকে কামবোৰ স্থগিত ৰখা হ'ল খবৰ কাগজত বিজ্ঞাপন দিয়াৰ পাল পৰিল অভিজ্ঞতা আৰু বাস্তৱিক জ্ঞান থকা মানুহৰ পোৱাটোহে বৰ জটিল লাহে লাহে মালিকক পেলালোগৈ সুধি নতুন মেনেজাৰ পোৱালৈকে কামবোৰ ময়ে থাকোঁ নেকি কৰি হাঁহি হাঁহি মোৰ ফালে মালিকে চাই আছে ড্ৰাইভাৰ মেনেজাৰ হয় ই কি কথা সুধি আছে মেনেজাৰ হ'বলৈ অংক স্নাতক লাগে লগতে আৰু কম্পিউটাৰ চলাবও লাগে সময় পালে মেনেজাৰৰ কাম চাই আছিলোঁ সদায় সুবিধা পালে মেনেজাৰক কৰি আছিলোঁ সহায় বল 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 কম্পিউটাৰটোকে খোল নোৱাৰিলে কিন্তু বজাই দিম ধুল ড্ৰাইভাৰৰ কাম দেখি মালিক থিয় হ'ল মেনেজাৰৰ সকলো কাম এইটোৱে দেখোন কৰিব পৰা হ'ল মালিকে বোলে এনেদৰে কাম বাৰু চলিল স্থায়ী এজন মেনেজাৰৰ বাবে বিজ্ঞাপন দিয়াত লাগিল শিক্ষাগত অৰ্হতা লৈ বহুত মানুহ আহিল ড্ৰাইভাৰৰ সমান ক্ষমতা থকা কোনো মানুহ নাহিল ড্ৰাইভাৰে বোলে মোৰ অলপ শিক্ষাগত অৰ্হতা আছিল কাগজ পত্ৰ চাই মালিকৰ চকু কোপালত উঠিল ইমানবোৰ কাগজ থাকিও ই কিয় ড্ৰাইভাৰ কৰি আছিল গণিতৰ স্নাতকোত্তৰ ডিগ্ৰী কম্পিউটাৰ জ্ঞান ইয়াকে নাজানো আমিবোৰহে অজ্ঞান মালিকে বোলে তুমি ড্ৰাইভাৰ কৰিব নালাগে কালিলৈ ৰাতিপুৱা 9 বজাত উপস্থিত হ'ব লাগে কি যে কাম কৰিলোঁ খুজি কিল খালোঁ শিক্ষাগত প্ৰমাণ পত্ৰ কিয় দেখুৱালোঁ ড্ৰাইভাৰৰ চাকৰি যাব এতিয়া কেনেকৈনো চলোঁ মা হ'ল ৰোগীয়া দেউতা হ'ল বয়সীয়া চাকৰিটো গ'লে মাক কেনেকৈ কৰিম চিকিৎসা চিন্তা কৰি কৰি ৰাতি টোপনি নাহিল পুৱা 9 বজাত উপস্থিত হৈ বুকু কঁপি উঠিল নিযুক্তি পত্ৰ দি মালিকে চকীৰ পৰা উঠিল মেনেজাৰৰ চকীত বহুৱাই আপুনি বুলি মাতিল ড্ৰাইভাৰ মেনেজাৰ হ'ল আত্মসন্মান বাঢ়িল দুগুণ উৎসাহেৰে কামত লাগিল কাৰখানাৰ উন্নতি দুপে বাঢ়িল মেনেজাৰ দৰমহা 5 গুণ বাঢ়িল মাকক নাৰ্ছিং হোমত উন্নত চিকিৎসা কৰিল দেউতাকক চহৰৰ ফ্লেট লৈ আৰামত ৰাখিল ড্ৰাইভাৰ এইবাৰ বিলাসী গাড়ীত উঠিল সৎকৰ্ম কৰি যোৱা পিছলৈ নাচাবা এদিন নহয় এদিন সফলতা লভিবা